খুন্দা মাৰিব কিন্তু লৈ আ লক্ষী পেচা লৈ আ এই ৰুমলৈ বল ভিতৰলৈ ৰুমলৈ বল এই চাব কামুৰিব কামুৰিব দি চাব অলপ কিবা হৈছে তাৰ মোৰটো দাঙিছে মোৰ দাঙিছে দুৰ্বল জ্বৰ চৰ কিবা হৈছে নে কিবা ইনফেকচন নে কি মানে ৰাতিহে আমি ট্ৰিটমেণ্ট খিনিতো আমাৰ জানা নাযায় ন ভেটেনাৰী লৈ যাব পৰিয়াল কৰা হৈছে কিন্তু যেতিয়া ফেক্টৰী গৈছিল এইটো দিয়ক ওচৰত থাকক নহয় ওচৰত থাকক এইটো হেৰি কৰক ইহঁতে ৰাতি বিশেষকৈ কিবা আহাৰ গ্ৰহণ কৰিবৰ কাৰণে কিবা প্ৰব্লেম অলপ ইনজুৰি হ'ব পাৰে তেতিয়া আমি এইটো এতিয়া ভেটেনাৰী যাই কিনে আমি চিকিৎসা কৰিম তাতে যাই কিনে আমি খবৰ পাম যে কি হ'ল নহ'ল আমি এতিয়া ট্ৰিটমেণ্ট কৰিবলৈ লৈ যাওঁ ঠিক আছে বাকী ভয় কৰিবলৈ একো নহয় এইবিলাক ইমান একো নকৰে মানুহ ইনজুৰি নকৰে ঠিক আছে একেবাৰে হেড কৰিব পৰা নাই কিন্তু ইয়াক আমি ৰিইউজ কৰিছোঁ ভালকৈ সজাই থৈছোঁ ইয়াক প্ৰতিপালন কৰি এই দুটা প্লাষ্টিক একদম নিহেত কৰি দিব পৰা নাই তাক পুৰিলেও যিখিনি ধোঁৱা ওলাব সেইখিনি আমাৰ বাৰ্ণিং কৰিলে এই ধোঁৱাটোৱে আমাৰ ক্ষতি কৰিব কেঞ্চাৰৰ কাৰক এটা আমি কাৰ্টুনবিলাক যে বনাই ন কাৰ্ডবোৰ্ড এইবিলাকে যদি বনাই সেইবিলাক মাটিত কৰি দিলে কৰিবলৈ এইখিনি আমাৰ পচি যায় ডেষ্ট্ৰয় হৈ যায় এটা সময়ত ই মাটিৰ লগত মিলি যায় এই বস্তুটো মিলিব নোৱাৰে না আমি কিছুদিনৰ কাৰণে কি বস্তু তাৰ আৰু ৰিইউজ কৰিছোঁ কিন্তু আমাক ই এটা কাম দিছে যে অলপ পিছতে ছবি আঁকিব ন আমি আৰম্ভ কৰিব পৰা নাই ছবিবিলাক আজি এনভাইৰনমেণ্ট ডে 1970 ইমান চনত জন্ম দিছিল Nah.